নমস্কাৰ ইতিমধ্যে আপোনালোক এটা অৱগত যে 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কোৰ্স সাবজেক্ট চাৰিটা ইংলিছ জেনাৰেল ম্যাথমেটিক্স জেনাৰেল সায়েন্স আৰু সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত প্ৰশ্ন কাকতৰ কিছু সালসলনি হৈছে সালসলনিখিনি হৈছে কি 50% অবজেক্টিভ কোৱেশ্চন আহিব আৰু 50% ডেসক্ৰিপটিভ কোৱেশ্চন আহিব এতিয়া 50% অবজেক্টিভ কোৱেশ্চন কৰিবৰ কাৰণে সেবা এখন স্পেশালি ডিজাইন কৰিছে এখন বহি এইখন বহি হল 8 পেজৰ বহি এই 8 পেজ বহিখনত এই কোৱেশ্চন পেপাৰ আমাৰ যিখিনি অবজেক্টিভ থাকিব তাৰ আনসাৰখিনি কৰিবৰ কাৰণে স্পেশালি ডিজাইন কৰা হৈছে এখন এটো সাব কোৱেশ্চন নম্বৰ 1 of 10টা কোৱেশ্চন কৰাৰ প্ৰভিজন আছে কোৱেশ্চন নম্বৰ 2 to 10টাৰ কাৰণে আছে কোৱেশ্চন নম্বৰ 3 to 10টাৰ কাৰণে আছে কোৱেশ্চন নম্বৰ 4 to 10টাৰ কাৰণে আছে আৰু কোৱেশ্চন 5 to 10টাৰ কাৰণে কোৱেশ্চনৰ আনসাৰ লিখিবৰ কাৰণে প্ৰভিজনটো আছে এতিয়া কথাটো হ'ল কি কোৰ্স সাবজেক্টৰ ক্ষেত্ৰত টোটাল মাৰ্কস হ'ল 100 or 10 মাৰ্কস হ'ল আই বাকি 90 মাৰ্কস 90 মাৰ্কসৰ ভিতৰত 50% মানে 45 গতিকে কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 5 লৈকে টোটাল 50টা কোৱেশ্চন কৰিব পৰা প্ৰভিজন থাকিলেও কোৱেশ্চন নম্বৰ 5 টোত 5টা কৰিলে হ'ব কাৰণ 45 টাই হ'ব 50% গতিকে এইখন অবজেক্টিভ টাইপ বহি এইখন বহি 45টা কোৱেশ্চনৰ আনসাৰ ষ্টুডেন্টে কৰিব আৰু ইয়াত দেখিছে ইয়াত এটো ষ্টুডেন্টৰ ডিটেইলছ লিখিব পৰা ব্যৱস্থাটো আছে গতি এডমিট কাৰ্ড চাই ষ্টুডেন্টে ইয়াত ডিটেইলছটো লিখিব এই বহিখন ইন্ডিভিজুৱেলৰে 845 হোৱাৰ লগে লগে ষ্টুডেন্টক বিদায় দিব যেতিয়া 945 হ'ব 945 হোৱাৰ লগে লগে বেলেগ এখন বহি যিখন বহি আমি সেবাই ডিজাইন কৰিছে এখন ডেসক্ৰিপটিভ আনসাৰ কৰিবৰ কাৰণে এইখন 16 পেজৰ বহি এইখনত সাক এইখন মেজেন্টা কালাৰৰ কভাৰ পেজ ইনষ্ট্ৰাকচন আছে ইয়াত কিন্তু টেলি ডাটা শিটটো নাই গতিকে এইখন বহি সাক ৰুলিং পৰা আছে 16 পেজৰ এইখন ইউজ হ'ব ইংলিছ জেনাৰেল সায়েন্স আৰু সোশ্যাল সায়েন্সৰ কাৰণে আৰু বাকি এইখন 16 পেজৰ প্লেন বহি থাকিব এইফালে পিছফালে গ্ৰাফ দুখন থাকিব এইখন হ'ল ম্যাথমেটিক্সৰ কাৰণে গতিকে এই দুখন বহি আপোনালোকে সাক এই প্ৰথম এইখন হ'ল ইংলিছ জেনাৰেল সায়েন্স সোশ্যাল সায়েন্সৰ কাৰণে ডেসক্ৰিপটিভৰ কাৰণে বহি 16 পেজৰ আৰু এইখন হ'ল 16 পেজৰ গ্ৰাফ থকা প্লেন ম্যাথমেটিক্সৰ কাৰণে এতিয়া কথাটো হ'ল কি যেতিয়া 845 ত প্ৰথমখন দিব বহি আৰু 945 ত সেকেন্ডখন বহি দিব গতিকে 945 ত ষ্টুডেন্টে দুইখন বহিয়ে হাতত থাকিব গতিকে 945 হোৱাৰ লগে লগে তেওঁলোকৰ হাতত দুখন বহিয়ে থাকিব দুইখন বহিতে ষ্টুডেন্টে এডমিট কাৰ্ড চাই পেলাই তেওঁলোকে দুইখন বহিতে ডিটেইলছটো ভালকে লিখি ল'ব